বন্ধুসকল ভিলেজ ভইচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি গৈ আছোঁ আমাৰ গাঁওখন দেখাবৰ কাৰণে। আমাৰ গাঁওখনৰ মানে কিছুমান পৰিৱেশ আছে, ইমান ধুনীয়া পৰিৱেশ আপুনি ক'তো নাপায় এই পৰিৱেশটো। এতিয়া আমি আহি আছোঁ পথাৰৰ মাজে মাজে এটা ৰাস্তাৰে। এইটো ৰাস্তাটো হয় আৰু এইখন পথাৰৰ মাজে মাজে এটা ৰাস্তা আছে, এই ৰাস্তাৰে আহি আছোঁ আৰু ইয়াতে বিভিন্ন ধৰণৰ গছ আছে। আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰাকৈ চাওক, দেখা পাব। আমাৰ ইয়াত এটা বহুত পুৰণিতে আমি জন্ম নহওঁতেই এটা বান আছিলে ইয়াতে, আৰু এটা নৈ আছিলে মৰা নৈ বুলি। সেই মৰা নৈৰ পানীবিলাক সেই বানটোৰে গৈ আমাৰ ইয়াতে বলন বুলি কয়। সেই বলনটোত সকলোৱে আমাৰ গাঁৱৰ অঞ্চলৰ মানুহ আহি মাছ ধৰে। আজি হয়তো আপোনালোকক মাছ ধৰাটো দেখুৱাব নোৱাৰিম, কাৰণ দেৰি হৈ গ'ল, সময় বহুত পাৰ হৈ গ'ল। সেইকাৰণে আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লৈ আহিম, কেনেকুৱা ধৰণে মাছ ধৰে, কি কৰে। এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। পালোহি, এইটোৱে হৈছে বলন। আপোনালোকে চাওক, এইটো ৰাস্তাটো। বলনটো এতিয়া আমি যাব আহিছোঁ। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়ালৈকে বাই বাই।